हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल। कि खबर अपना खबर निश्चय ভাল मोरो खबर भाले আছে। आज जेहेतु राखी बंधन সেইকাৰণে ভাইটি ৰাখি মানে ৰাখি পিন্ধাব লাগিব। মোৰ নিজৰ ভাইটি নাই সেইকাৰণে মই যেহেতু মাহীৰ ঘৰত আছোঁ সেইকাৰণে মাহীহঁতক ভাইটিকে মানে পিন্ধাম 4 টকাৰ ভিডিঅ'টো। কালি আমি ৰাখি কিনিব গৈছিলোঁ মানে কি কিনিলোঁ আপোনালোকে চাবচোন। মই ভিডিঅ' কৰি থৈছিলোঁ মানে অলপ কেইটা মানে যাওঁতে ভিডিঅ' কৰিছিলোঁ আপোনালোকে চাই লওকচোন ভিডিঅ'টো। हेलो फ्रेंड्स এটা আমি কিনিব আইছো ৰাখি মানে কালি ৰাখি বনাম আছে কাৰণে ভাইটিলে ৰাখি আমি ৰাখি নিবলে গৈ আছো তাৰপিছত আৰু কালি ৰাখি বান্ধিব আমাৰ বাই হুতে আমাৰ কোনটো হুতে ৰাখি বান্ধিম কালি আমি ৰাখি বান্ধিব লাগিব ভাইটিক সেইকাৰণে আমি ৰাখি কিনিবলৈ আহি আছো। জুনে এতিয়া মা মাতি বাই মাই মাতি দিদা হাইৰা আৰু দোকানলৈ দোকানখন গৈ আছে पूरा तेजपुरখন মানে পুৰা সাফা কোট সাফা চাই লগে ভাল পানীৰ কি হাল হৈ আছে। পথাৰ পানী নহয় কি হ'ব পথাৰ পানীয়ে হ'ব আকৌ ন পথাৰ পানীয়ে হ'ব দ হৈ গৈছে পানী পথাৰ পানীয়ে হ'ব পথাৰ পানী নহয় কি হ'ব। আজি বতৰ বেয়া কিমান ধনী মানুহ চাই ল'ব চাব নাপাব কাটিয়ে দিব কি কাটি দিব ফুল গছকেইটা ঘৰটো চাই লওক ঘৰটো দেখিলে না এইটো ষ্টেচনটো বিন্দুগুৰি এইটো নাই হালধীয়া এইটো এতিয়া আমি ৰাখি কিনিলোঁ কি হ'ল এইকেইডাল 20 টকা আৰু 40 টকা। আজি যিহেতু ৰাখি বন্ধন সেইকাৰণে মানে মাহীহঁতৰ পিতেককে ৰাখি বান্ধিবলৈ আছোঁ। ৰাখি বান্ধিবৰ কাৰণে মই ৰাখি লৈ আহিছোঁ আৰু কিবা মানে মিঠাই লৈ আহিছোঁ আৰু দেখুৱাম ৰ'ব মিঠাই এইটো জ্বলাই আছোঁ বাৰু তাৰ কাৰণে। এডাল মোৰ ৰাখি তাক মই এটা বান্ধি ল'ম। हाथ नलगा बेटर আমনি নকৰি দাদা দিব এই চালে পাইছে হে দাদা কিনে খুৱাইছে বাদ খুৱাই দে এতিয়া আমি বনাই আছোঁ চাহ আৰু পকৰি। বাইদেউ বনাই আছোঁ মই বনাই আছোঁ আমি পকৰি বনাবৰ কাৰণে পিঁয়াজ চিয়াজ কাটি আছোঁ আৰু পানী হ'ব বনাই আছোঁ পূৰা চাহ আৰু পকৰি। মাহীয়ে পানীপুৰি বনাইছে চাওঁ মুখখন বেছিজনী পূৰা ঘামি গ'লগৈ। কি গৰম আলুটো বহুত গৰম বোলে। এতিয়া আমি পানীপুৰি চেলেঞ্জ কৰিম মাহীয়ে মই কেলে সেয়া এইটো চেলেঞ্জ সেইটো চেলেঞ্জ বুলিয়ে কয় আকৌ Bukan.
বান্দৰ নিচিনা হৈছে অঁ क्या है भाई क्या हुआ तुम्हें উৎপতে মাছৰ উৎপতে এইকা শনি মুখখন দেখা হ'ব হ'ব আৰু দেখিলে এবাৰ দেখিলে হ'ব লাগি ন যোনে হওক ভাল এটা ভাল নালাগে কাক ভাল নালাগে তাকে ভিডিঅ' তাকে হেৰি কি ভিডিঅ' ভাল লগা এটা ভাল নালাগে মোক ভাল নালাগে মোক ভাল নালাগে নাই ফুচকা আমি গোটেইখিনি খাই দিলোঁ আমাৰ এতিয়া চাই লওক গামলাটোত পানী অকণ ইয়াত ফুচকা পাৰ্টি হৈ আছে কি হৈ আছে ইয়াত ফুচকা পাৰ্টি হৈ আছে এতিয়া টাটা ভিডিঅ' চাই ভাল পালে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই